হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বিৰিয়ানীনো কোনে খাই ভাল নাপায়। বিৰিয়ানী আমি সকলোৱে খাই ভাল পাওঁ, কিন্তু বিৰিয়ানী বনোৱাৰ কথা ভাবিলেই সকলোৰে ভয় লাগে। গতিকে আজি মই একেবাৰে সহজকৈ আপোনালোকক কণীৰ বিৰিয়ানী বনাই দেখুৱাম, যিটো বনাবলৈও সহজ হয় আৰু খাবলৈও টেষ্টি হয়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰিম। কণীৰ বিৰিয়ানীখিনি বনাবলৈ মই লৈছোঁ 3টা কণী আৰু 2টা ডাঙৰ চাইজৰ আলু। ইয়াতে আছে 2টা মিডিয়াম চাইজৰ পিঁয়াজ, কেইফুটামান নহৰু, 3 চকলমান আদা, 2টা জলকীয়া আৰু বিলাহী এটা, আৰু তেজপাত 2 খিলা, লং 4টা, জালুক কেইটামান, 2 ডোখৰ ডালচেনি আৰু 2টা ইলাচি। লগতে আছে 4 চামুচমান দৈ। এতিয়া মই কণী কেইটা আৰু আলু কেইডোখৰ সিজিবলৈ দিম। কণী আৰু আলুখিনি সিজে মানে মোৰ চব্জিখিনি কাটি হৈ গ'ল। এতিয়া মই এই কাপটোৰে 1.5 কাপ বাসমতি চাউল তিনিটাই মাত্ৰ কণী দিছিলোঁ, তাকো এটাৰ অৱস্থা কাহিল হৈ গ'ল। এতিয়া 2টাৰে বনাব লাগিব। এতিয়া মই তেলখিনিত নিমখ আৰু হালধি অলপ দি দিছোঁ আৰু ইয়াত এতিয়া আলু আৰু কণীকেইটা দি ভাজি ল'ম। কণী আৰু আলুখিনি অকণমান ৰঙা হোৱাকৈ ভাজি ল'লোঁ। এতিয়া এই কুকাৰটোতে তেজপাত, ডালচেনি, ইলাচি, লং কেইটা আৰু জালুক কেইটামান, তেলখিনিত এতিয়া শুকান মছলা, তেজপাত এইখিনি অকণমান ভাজি লৈ এইখিনি মই উঠাই দিম, কাৰণ এইবোৰ মুখত গ'লে পিছত খাই ভাল নালাগে। এতিয়া ইয়াত জিৰা কেইটামান দি দিম আৰু কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি কিছু ৰঙা পৰিব ধৰিছে আৰু ইয়াৰে মই অলপ পিছত বৰিষ্ঠা হিচাপে ব্যৱহাৰ কৰিবলৈ ওলাই থৈ দিম। আৰু বাকীখিনি পিঁয়াজত এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। এতিয়া লগতে মই বিলাহীখিনিও একেলগে দি দিছোঁ, যাতে গোটেইখিনি একেলগে ভাজ খাই যায়। এতিয়া বিলাহী আৰু আদা নহৰুখিনি সিজি থুপথুপীয়া হোৱালৈ ভাজি থাকিব লাগিব। এতিয়া মই ইয়াতে নিমখ এচামুচ, হালধি গুড়ি, জিৰাৰ গুড়ি এচামুচ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। অলপ সময় ভজাৰ পিছত মছলাখিনি এনেকৈ ভাজ খাই আহিছে আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি এয়া অলপমান দৈ দি দিলোঁ। দৈ দিওঁতে মন কৰিব যাতে গেছৰ ফ্লেমটো কমি থাকে। এয়া দৈ আৰু মছলাখিনি ভাজ খাই গ'ল। এতিয়া মই ইয়াত তেতিয়া ধুই ৰখা চাউলখিনি দি দিছোঁ। চাউলখিনি কিন্তু মই জাষ্ট ধুইহে থৈছিলোঁ, ভিজাই থোৱা নাই, কাৰণ কুকাৰত বনালে নিভিজালেও হয়। এতিয়া মই চাউলখিনি জাষ্ট মছলাখিনিৰ লগত মিক্স কৰি দিম, বেছি ভাজি থাকিব নালাগে। ভাজি ৰখা কণী আৰু আলুকেইটাও দি দিছোঁ ইয়াত, আৰু 2টা কেঁচা জ্বলাও ইয়াত ফালি দি দিছোঁ। যিহেতু মই এই কাপটোৰেই চাউল 1.5 কাপ দিছিলোঁ, সেয়ে এই কাপটোৰেই পানী মই 2 কাপ আৰু অকণমান দিছোঁ।
আৰু ঘৰতে পিচি লোৱা গৰম মছলা এচামুচ, মান ধনিয়া অকণমান দি দিছোঁ, লগতে তেতিয়া বনাই থোৱা পিঁয়াজৰ বৰিষ্টা অৰ্থাৎ পিঁয়াজৰ ভাজিখিনি ইয়াত দি দিছোঁ আৰু গৰুৰ ঘিউ এচামুচ দি দিছোঁ। যিসকলে ঘি খাই ভাল নাপায় এইটো স্কিপ কৰিব পাৰে। এতিয়া মই কুকাৰৰ ঢাকনিখন মাৰি 2টা হুইচেল অহালৈ ৰখিম। আৰু এইয়া মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। বাহ, কি যে ধুনীয়া গোন্ধ ওলাইছে আৰু চাউলখিনিও চাওকচোন একদম এটা এটা হৈ গৈছে। এতিয়া মই বিৰিয়ানীখিনি ধুনীয়াকৈ প্লেট এখনত পৰিৱেশন কৰি দিম। চাওকচোন বিৰিয়ানীখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে, লগতে সঁচাকৈ খাবলৈও বহুত টেষ্টি আছিল। আৰু আমি বিৰিয়ানীৰ নাম শুনিলেই যি এটা দীঘলীয়া প্ৰচেছৰ কথা ভাবোঁ, কিন্তু এইটো তাৰে একেবাৰে সম্পূৰ্ণ বিপৰীত। হোষ্টেলত অকলে থকা মানুহৰ কাৰণে এইটো ৰেচিপি একেবাৰে সহজ, লগতে একদম টেষ্টি ৰেচিপি হয়, কাৰণ বাচন বেছি লেতেৰা নকৰাকৈয়ে একে পাকতেই এইটো ধুনীয়াকৈ টেষ্টি এটা খাদ্য ৰেডি হৈ যায়। গতিকে আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় কমেণ্টত জনাব। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।